ৰাস্তালৈ নাযাবা আকৌ দেই হুপাধৰা ওলাইছে হুপাধৰা আহিব আকৌ তুমি ৰাস্তালৈ নাযাবা দেই শুনো মই ভাত বনাই শুনিয়ে দেই তুমি কিন্তু ৰাস্তালৈ নাযাবা আজি দেখোন ছোৱালী কেইজনী আছে ভাল পালো নুবুজা চকলেট খাব हेलो আপুনি সুমকি বৰবৰা হয়নে আপোনাৰ লোকৰ ছোৱালী যদি লাগে তেনে 5 লাখ টকা আমাৰ বেংকত মই দিব কেনেকৈ মাৰিছো সোনকালে ভৰাই দিয়ক গুনু মই বাৰু 5 লাখ টকা কেনেকৈ দিওঁ ইমান পইচাও নাই দেউতাও ঢুকালে কেনেকৈ দিওঁ মই ইমান 5 লাখ টকা যেনে তেনে হ'লেও মই ছোৱালীজনী ঘূৰাই আনিমেই 5 লাখ টকা দিব পাৰিব নেকি আপুনি মোক কিবা কৰি হ'লেও 5 লাখ টকা দিয়কচোন মই আপোনাক সোনকালে ঘূৰাই দিম কিবা কৰি হ'লেও ঘূৰাই দিম মোক দেখোন কোনেও পইচা নাই দিয়া তাৰ মই এতিয়া কেনেকৈ ঘূৰাই আনিম হেল্ল' ছাৰ হেল্ল' সুমকি বৰবৰা হয়নে হয় মই আপোনাৰ শিশুটি কিডনেপ হৈছিল নি বাৰু হৈছিলে আপোনাৰ শিশুটিৰ নাম গুণগুণ বৰবৰা হয়নে হয় আমি তেওঁ পাইছোঁ আমাৰ বেংকৰ ওচৰৰে ঘৰ এটা তেওঁ আৰু কেইটামান শিশু পাইছোঁ আমি সকলো কিডনেপ হৈছিলে বৰ্তমান কিডনেপাৰজন পলাইছে যদি তেওঁ আপোনাক কিবা পইচা খুজি কিবা এনেকুৱা মেছেজ দিছে তেন্তে আপুনি পইচাটো নিদিব কাৰণ আমি আপোনাৰ শিশুসকলক পাই গৈছোঁ আৰু গতিকে বেছি সময় দেৰি নকৰোঁ আপোনাৰ শিশুটিকো আপোনাৰ ওচৰত দি দিওঁ তাৰ আগতে আপুনি প্ৰমাণ সহকাৰে আপোনাৰ শিশুটিৰ বাৰ্থ চাৰ্টিফিকেটখন আমাৰ ইয়াত ফটো মাৰি দি দিবচোন হোৱাটছএপ নম্বৰটোত হ'ব দিয়ক বাইদেউ আমি আপোনালোকৰ ঘৰলৈ গৈ আছোঁ তাৰ আগতে আপুনি এই কামটো কৰি দিয়ক